হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? মোৰ ভালে। আৰু মই আজি ওলালোঁ শ্বপিং কৰিবলৈ। আৰু আমাৰ ওচৰতে এইফালে মেট্ৰ' বনাই আছে। মই আছোঁ এতিয়া বৰ্তমান 3 নগৰত, চেন্নাইতে থাকোঁ মই। ইয়াতে জব কৰি মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাই আছে, লাইক কৰিব, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব। লগতে কমেণ্ট কৰিব। আৰু এইফালে চাই আছে মই ভিডিঅ' বনাই থকা, আপোনালোকে চাই থাকক। মই বিশেষকৈ ইমান নকওঁ, আজি অলপ দেখালোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আজি মই ভিডিঅ' বনালোঁ। অলপমান শ্বপিং কৰিব গৈ আছোঁ, তো ভাবিলোঁ ভিডিঅ' এটাই বনাই লওঁ আৰু আপোনালোককো দেখাই দিওঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ। আজি আপোনালোকক চেন্নাই ৰাতিৰ নাজাৰা দেখাই আছোঁ। এইফালে বাইদেউ এটাই চাই আছিলে, ভাবিছে কি বনাই আছে, এইবিলাক কি কৈ আছে। এইফালেতো ডগী এটাক মই লুকাব আহিছিলোঁ, তো ভয় লাগি গৈছিল মোৰ। তাকে আহিছোঁ, দৌৰি আহিছিলোঁ। আৰু এইবিলাক লাইট কি ধুনীয়াকৈ জ্বলি আছে চাওক। আৰু দোকানবিলাক এইবিলাক এতিয়া বন্ধই হৈছে, ফুটপাথৰ দোকানবিলাক। ইয়াতে দিনতে খোলে, সন্ধিয়া সোনকালে বন্ধ হৈ যায় আৰু ৰাতিপুৱাই খোলে ইয়াতে দোকানবিলাক। বেছি দেৰিলৈকে নাথাকে। এতিয়া আৰু চাই থাকক। এতিয়া মই ৰাস্তা ক্ৰছ কৰিব লাগিব, ৰাইট চাইডে যাব লাগিব, কাৰণ ৰাইট চাইডে শ্বপিং মলটো আছে। তো মই যাব লাগিব ৰাইট চাইডে। তো দৌৰি আহিলোঁ ৰাইট চাইডত। বহুতেই ভিৰ আছে ইয়াতে, সেইটোৰ কাৰণে ইয়াতে বনাই আছে। ইয়াতে মেট্ৰ' বনাই আছে, অভাৰব্ৰিজ হৈ যাব, এতিয়া ইমান ভিৰ নাথাকে। আৰু মোৰ বাওঁ চাইডে আছে এইবিলাক বাথৰুম বনাইছে, বাথৰুম লেট্ৰিন। তাৰপিছত এইফালে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি আছে। ভাবিছিলোঁ কুঁহিয়াৰৰ ৰস খাম, কিন্তু নাখাওঁ। মোৰ লগৰজনে আহি পাবই, মই সোনকালে চেণ্ডেলযোৰ ল'ব লাগিব। চেণ্ডেলযোৰ ল'ব গৈ আছোঁ খাদিমৰ ভাল লাগে মোক চেণ্ডেল। যিটো আগতে পিন্ধি আছিলোঁ খাদিমৰে আছিলে, তাকে ল'ব গৈ আছোঁ। আজিৰ ভিডিঅ' ইমানতে আছিল। অ'কে, বাই বাই, থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম।